বন্ধুসকল, আজি আমি গৈ আছোঁ নামঘৰলৈ। আজি যিহেতু দুমাহী, সেইটো কাৰণে আমি আজি নামঘৰলৈ বুলি গৈ আছোঁ। আহকচোন চাওঁ নামঘৰত কি হয়। এয়া গৈ আছোঁ আমি নামঘৰলৈ। আগত মোৰ মা গৈছে, মোৰ শাহু মা গৈছে আৰু মোৰ ছোৱালী আৰু মই পাছে ইমান ৰ'দ দিছে, মই খোজেই কাঢ়িব পৰা নাই। নামঘৰটো যিহেতু ওচৰতেই, সেইটো কাৰণে খোজেই ওলালোঁ আজি। ব'লকচোন গৈ থাকোঁ আমাৰ সৈতে। আগত আমাৰ টুকু গৈ আছে বডিগাৰ্ড হৈ। টুকু আমি য'ত যাওঁ যে সি আমাৰ লগত আহিবই। ক'ৰবাত যে গাড়ীত গ'লে মানে কেতিয়াবা পাছে পাছে দৌৰি দৌৰি বহুত দূৰলৈকে গৈ থাকে, বেয়াই লাগে জানো পাই। এয়া গৈ আছে দেখিছেনে, এনেকৈ গৈ আছে। গৈছে নামঘৰলৈ যাবলৈ দেৰি হৈছে যে, সেইটো কাৰণে বহুত স্পীড গৈছে। মই ক'ৰবাতে থাকিয়ে গৈছোঁগৈ পাই। নামঘৰ পাব হৈছে আৰু বেছি দূৰ নাই। এয়া চাওক, ধাননি পথাৰ ছাইডত ইমান ধুনীয়া সেউজীয়া হৈ আছে চাৰিওফালে। এয়া ৰাস্তাৰ কাষতে চাওকচোন, ইমান ধুনীয়া হৈ আছে। এয়া চাওকচোন। ক'ত যোৱা? অঁ নামঘৰ আহি পাইছোঁহি আৰু বেছি টাইম নাই, গৈ আছোঁ আমি। খোজ কাঢ়ি কাঢ়ি ভাগৰ লাগি গৈছে। এইটো সন্মুখত এটা নামঘৰ, বেলেগে নামঘৰ।
গৈছোঁ নামঘৰ পালোঁ। বৰ দেৰি হ'ল, নাম দেৰি হৈছে।
আহকচোন এতিয়া আমি ভাগৱত পাঠ কৰা শুনো। পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ঈত। দেখি বিমংগল আকলিলা মন এৰিয়া দ্বাৰকাৰ ৰাজ। হে কৃষ্ণ স্বামী বুলন্তে লুটক নয়নৰ পৰা পৰে শৰীৰত শোকে অগণি উধাই মনে মহামৰ্ম চৰে। তেজীয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ পৰি প্ৰণামী ধীৰে পৰহিয়া পাওঁ। কৃষ্ণৰ বিয়োগে আদি অন্তৰ্গতে হৃদয় দগধ কৰে মকমকী কৰন্ত ক্ৰন্দন নয়নৰ নীৰজৰে। কত ক্ষণে আখি মুখ মচি পাছে উঠিয়া নমায়া মাথ পৰিকৃতাঞ্জলি বুলিবে লাগিলা শোকে গদ গদ মাত। বংশক সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি। আপোনালোকে বেয়া নাপাব, মই আপোনালোকক প্ৰসাদ দিয়ালৈকে দেখাবলৈ নাপালোঁ। ছোৱালীৰ আমনিৰ কাৰণে সোনকালে ঘৰলৈ আহিবলগীয়া হ'ল। সেই ভিডিঅ'টো এনেকৈয়ে সামৰণি মাৰিম। আজিলৈ আহোঁ, বাই বাই।